নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আমি বিশেষকৈ আলোচনা কৰিবলৈ লৈছোঁ যে আমাক কিছুমান সৰু সৰু কথা আমাক মনত ৰখাটো প্ৰয়োজন বা দৰকাৰ। গতিকে আজি আমি এই ভিডিঅ'টোৰ যোগেদি বিশেষকৈ আলোচনা কৰিবলৈ লৈছোঁ যে পাৰ্চেণ্টেজ বা যাক আমি অসমীয়াত শতাংশ বুলি কওঁ, এই শতাংশৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আমি ডিটেইলছ আলোচনা কৰিম। গতিকে শতাংশ আমাৰ লাইফত বা জীৱনত প্ৰয়োজন আছে, বহুত প্ৰয়োজন আছে। গতিকে শতাংশ আমি কাবাক পইচা দিছোঁ বা পইচা লৈছোঁ, তাতো আমাক শতাংশৰ প্ৰয়োজন আছে। বা আমি যদি বোনাছ পাইছোঁ, ক'ৰবাত যদি কাম কৰি বোনাছ পাইছোঁ, তাতো আমাক শতাংশ হিচাপতেই আমাক বোনাছ দিয়ে। বা আমি যদি বেংকত পইচা থৈছোঁ, তাতো আমাক শতাংশ হিচাপতেই আমাক সুদ প্ৰদান কৰে। গতিকে শতাংশ বা পাৰ্চেণ্টেজ আমাৰ লাইফত কিছুমান কামত বহুত প্ৰয়োজন আছে। গতিকে বা আমি আমাৰ গ্ৰাম্য অঞ্চলত যদি আমাৰ বাগান আছে, এই বাগানতো যদি আমি কেঁচা পাত যদি আমি এজেণ্টক দিওঁ, যদি বৰষুণৰ পানীত এই পাতটো তিতি যায়, তেতিয়াহ'লে এজেণ্টে কিছু পাৰ্চেণ্টেজ হিচাপত এই পাতটো কাটে। গতিকে কিমান পৰিমাণে কাটে আমিতো পাৰ্চেণ্টেজ নাজানিলে আমি উলিয়াব নোৱাৰিম। গতিকে আজি এই ভিডিঅ'টোত বিশেষকৈ এই বিষয়ে আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা আপোনালোকে শেষলৈকে নিশ্চয় চাব, স্কিপ নকৰিব, নহ'লে একো বুজি নাপাব। আৰু যিসকল ব্যক্তিয়ে এই চেনেলটোত প্ৰথমতে ভিজিট কৰিছে, তেখেতসকলে এই চেনেলটোক নিশ্চয় কাষত থকা বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো দেৰি নকৰি বলক আৰম্ভ কৰোঁ। পাৰ্চেণ্টেজ বা শতাংশ, যাৰ চিহ্ন হ'ল এই চিহ্নটো, যাক আমি এশৰে তুলনা কৰোঁ পাৰ্চেণ্টেজত। উদাহৰণস্বৰূপে যদি আমি মানে কাৰোবাক যদি 1500 টকা 20% সুতত দিছোঁ বা লৈছোঁ, তেনেহ'লে আমি কিমান পৰিমাণৰ টকা দিব লাগিব বেছিকৈ বা ল'ব লাগিব। ছাপ'জ 1500 পূৰণ 100/20, যিহেতু 20%। এই 20%টোক 100/20 আমি ডিভাইড কৰিলোঁ আৰু এইটো আমি হৰণ কৰি দিলোঁ। 0 0 কাটি গ'ল, 0 0 কাটি গ'ল, ইকুৱেল টু 300। ছাপ'জ 15 16 17 18 1800 টকা আমি এইটো মাহত বেছিকৈ যদি লৈছোঁ, তেনেহ'লে বেছিকৈ দিব লাগিব, আৰু দিছোঁ তেনেহ'লে আমাক ল'ব লাগিব 1800 টকা। আৰু ছাপ'জ যদি কেঁচা চাহপাতৰ ক্ষেত্ৰত, যদি গ্ৰাম্য অঞ্চলত যদি আমি কেঁচা চাহপাতৰ ক্ষেত্ৰত যদি সেইদিনাখন যদি বৰষুণ পানী দিলে আৰু সেইদিনাখন যদি আমি চাহপাত ছিঙিলোঁ আৰু এজেণ্টক দিলোঁ, গতিকে কিমান পৰিমাণে যদি আমাক পাত কাটিব। যদি সেইদিনাখন যদি আমি 250 কুইণ্টেল পাত ছিঙিলোঁ আৰু সেইদিনাখনেই 5% কৰি পানী কাটিলে, তেনেহ'লে 100 কেজিত 5 কেজিকৈ কাটিব। যিহেতু 250 কুইণ্টেল আমি পাত ছিঙিছিলোঁ আৰু 5% কৰি কাটিব, গতিকে আমি পূৰণ কৰিম 250 কুইণ্টেল পূৰণ, যিহেতু 100/5, 5% 100/5। ইয়াক যদি আমি 0 0 কাটি দিলোঁ, 25 পূৰণ 5 125, আৰু এই 10টো আছিলে 10টো তলত বহাই দিলোঁ, আৰু যিহেতু 125 আৰু এটা শূন্য আছে, সেইটো কাৰণে 5ৰ এই মাজত এটা সংখ্যাৰ আগত আমি দশমিক দি দিলোঁ, যিহেতু 12 কেজি মানে 12.5 কেজি আমাক পানী কাটিব। গতিকে আমি পাৰ্চেণ্টেজ এনেকাই ওলাব লাগে।